নমস্কাৰ সকলোলৈ। কিছুমান উঠি অহা নৱপ্ৰজন্মৰ বিষয়ে কিছু কথা ব্যক্ত কৰিব লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। বৰ্তমান সময়ত এনে কিছুমান নৱপ্ৰজন্ম আছে যিসকলক দেখি আছোঁ বা পাই আহিছোঁ। সেই কিছু নৱপ্ৰজন্মই মা দেউতাই নজনাকৈ বা মা দেউতাৰ অজ্ঞাতে কিছুমান অনৈতিক কাম কৰি আছে বা কৰিবলৈ লৈছে। কিন্তু কিয়? এই পৃথিৱীত মা দেউতাৰ অবিহনে জানো কোনোবাই ডাঙৰ হ'ব পাৰে? আমাৰ জন্মৰ জননী মা দেউতাই কেতিয়াও ল'ৰাটোক বা ছোৱালীজনীক বেয়া হোৱাটো কামনা নকৰে। সদায় ভাল হোৱাটোৱেই বিচাৰে। নিজৰ ল'ৰাটোক বা ছোৱালীজনীক লৈ মা দেউতাই কিছুমান সপোন দেখে আৰু এই সপোনৰ প্ৰাথমিক পৰ্যায়টোৱেই হৈছে ল'ৰাটোক বা ছোৱালীজনীক কিদৰে ভালকৈ পঢ়ুৱাও বা পঢ়া শুনা কৰে, কিদৰে ল'ৰাটো ভাল হয়। সেয়েহে মা দেউতাই নিজৰ ল'ৰা ছোৱালীবোৰক যত্ন কৰে, শাসন কৰে। কিন্তু আমি অৰ্থাৎ কিছুমান ল'ৰা ছোৱালীহে মা দেউতাৰ কথাবোৰ শুনিব নোখোজোঁ, মানি চলিব নিবিচাৰোঁ, বুজি নাপাওঁ। আৰু বুজি নাপাই মা দেউতাই নজনাকৈ অজ্ঞাতে কিছুমান অনৈতিক কাম কৰিবলৈ লওঁ। মা দেউতাই যিটো নাখাবি বুলি কয় সেইটোকে খাবলৈ লওঁ। যলৈ নাযাবি বুলি কয় তালৈকে যাবলৈ লওঁ। যিটো নকৰিবি বুলি কয় সেইটোকে কৰিবলৈ লওঁ। কিন্তু যেতিয়া মা দেউতাই কথাবিলাক গম পায় তেতিয়া ল'ৰাটোক বা ছোৱালীজনীক অলপ কঠোৰ শাসন কৰিবলৈ লয়। আৰু তেতিয়া কি কৰোঁ? মা দেউতাৰ পৰা লুকাব বিচাৰোঁ বা এটা পলায়নবাদী মনোভাৱ গঢ়ি তোলোঁ। যিটো বিপথে পৰিচালিত হোৱাৰ পথ সেইটোকে লৈ লওঁ। যিটো জীৱনৰ কাৰণে আটাইতকৈ বেয়া বিষয়। গমেই নাপাওঁ যে বেয়া বিষয়ৰ কামবিলাক কৰি থকা সময়ত আমি কি কৰি আছোঁ। কিন্তু সময় যিহেতু পৰিৱৰ্তনশীল, যেতিয়া বহু সময় পাৰ হ'ব, যেতিয়া বহু বয়স হ'ব, তেতিয়াহে উপলব্ধি কৰিব পাৰিম যে মা দেউতাই আমাক ভাল কথাবোৰেই ভালৰ কাৰণে কৈছিল, আমিহে বুজি নাপালোঁ। আৰু যেতিয়াই এনেকৈ নিজক উপলব্ধি কৰিব পাৰিম তেতিয়াহে যেন কুকুৰ তেন টাঙন বোলা কথাষাৰৰ অৰ্থ বুজিব পাৰিম। আৰু ইয়াৰ অৰ্থ বুজাৰ লগে লগে নিজকে নিজক অনুতাপ কৰিবলগীয়া হ'ব। সেই গতিকে যাতে ভৱিষ্যত জীৱনত কোনো ধৰণৰ অনুতাপ কৰিবলগীয়া নহয়, তাৰ বাবে ভাল কামৰ ভাল পথবিলাক বাছি লওক। মা দেউতাৰ কথাবিলাক শুনক, মানি চলক। আৰু মা দেউতাৰ কৰিব পৰা সম্ভৱ হোৱা যিবিলাক সপোন ল'ৰাটোক লৈ বা ছোৱালীজনীক লৈ দেখে, সেইবোৰৰ লগতে নিজৰো কৰিব পৰা সম্ভৱ হোৱা যিবিলাক সপোন সেইবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰি ভৱিষ্যত জীৱনত একোজন ভাল ব্যক্তিত্ব, ভাল নাগৰিক হিচাপে গঢ় লোৱাৰ মানসেৰে আগবাঢ়ি যাওক। সুস্থ সবল জীৱন গঢ়ি তোলক। সবিশেষত আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টিৰ কথাখিনি শুনি কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বিদায় এই ভিডিঅ'টিৰ পৰা। আকৌ অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম, জিন্দাবাদ।